ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ কিন্তু বৰ ভাল নহয়। এনেও ডাৱৰীয়া বতৰ, তাতে বান্দৰে বৰ আমনি লগাই আছে। এই বান্দৰে খেদি আছোঁ আৰু আজি আহে খেদোঁ, আকৌ আহে। সেই ডাৱৰীয়া বতৰত বান্দৰ খেদাই কাম হৈছে আৰু আজি মোৰ। এটা ভাল খবৰো আছে। আজি আমাৰ ওচৰৰ নন্দা এগৰাকীৰ ঘৰত আছে আৰু এতিয়া বেটীটি অহাৰ পিছত তালৈ যাম আৰু লাহেকৈ। বেটীটি অহালৈ বাট চাই আছোঁ, তাৰপৰা যাম ঘৰঠালৈ। প্ৰায় এমাহ মানেই হ'ল, বতৰ বেয়া, ইমান ধাৰাসাৰ বৰষুণ দি আছে। বাৰীত যি দুই এপদ শাক পাত ৰুই থৈ দিয়া আছিলে প্ৰায় গেলি যাব ধৰিছে, কিন্তু এটা বস্তু বৰষুণ পাই ভালহে হৈ আহিছে দেখা মাহত। এই ডালিম কেইজোপা যিমানে বৰষুণ পাইছে সিমানে ভাল হৈ আহিছে আৰু এইবিলাক ফুল ফুলিছে দুই এটা, কিন্তু নাথাকিব চাগে। ডালিম কেইজোপা ৰুই থৈ দিয়া আছিলে, বাকী কেইজোপাও এনেকৈ ফুলিছিলে কিন্তু নাথাকিলেগৈ। এইকেইজোপাও নাথাকিব চাগে। সিহঁতো স্কুলৰ পৰা পালেহি আৰু এতিয়া ছুটি হ'ল। সিহঁতি আহিলে যদি এতিয়া কোনো কথা নাই, এতিয়া যাব পাৰিম। এতিয়া লাহে ধীৰে ওলাওঁ আৰু সিহঁতৰ লগত যাম তাৰপৰা। এইটো বিয়া ঘৰ, এইফালে কইনা বহি আছে আৰু এইফালে দৰা, এইফালে কথা পতাত ব্যস্ত হৈ আছে। ঘৰত ঘৰ পালোহি আৰু ভাত পানী খাই ইয়াত আমি আচলতে বহি কথা পাতি আছোঁ। দৰা কইনাক দেখাম আৰু পাতৰত আছেগৈ কইনাৰ মাক। ইয়াত খানা চলি আছে, মানুহবিলাকে ইয়াত ভাত খাই আছে। গাহৰি, মাছ, ৰঙালাও আৰু চালাড কিবাকিবি, পাহৰিছোঁ অলপ। ইমান খৰ ধৰ যে মাৰি আছোঁ, তুমি পষ্ট দি থাকা। তামোল এটা দিয়া আকৌ খাওঁ। এয়া ঘৰ উঠা বস্তু দেই। এইফালে ভকতৰো কাম আজৰি হ'ল আৰু ভকতবিলাকে খাই বৈ এতিয়া অলপ বহি আছে। এয়া হৈছে ককাইদেউ দেই। ককাইদেউ ভাত খালেনে? গাহৰি খালে? আহি আছে আৰু বহি আছে অলপ দেই। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বিয়ালৈ অহা আলহী অলপ ইফালে সিফালে ফুৰিছে। আলহী এইখন গাড়ীত আহিছে আৰু কেইখনমান আছে, অলপ আগত আছে। আমি এতিয়া ঘৰৰ পৰা ঘৰলৈ আহি আছোঁ। আমি কিজনী এয়া বাৰ্বি। বতৰটো আজি আগবেলা বেয়া আছিলে, এতিয়া কিন্তু পিছবেলা অলপ ভাল কৰি দিলে। যিহেতু বিয়া বাৰু কথা, বতৰটো অলপ ভাল হ'লে ভাল হয় আৰু নহ'লে অলপ অসুবিধা হয় মানুহ ওলোৱা সোমোৱা কৰিবলৈ, কিবাকিবি কাম কাজৰ কাৰণে। কিন্তু বতৰ ভাল যেতিয়া আৰু বিয়াখন ভালে কুশলে গ'ল। সেই আমিও এতিয়া বিয়া খাই উভতিলোঁ। এতিয়া ঘৰ পামহি আৰু অলপ বাকী আছে। এতিয়া ঘৰ আহি পালোহি আৰু বিয়া ঘৰত দৰা কইনাক আজি একেলগে ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ আমি আজি যোৱা দেৰি হ'ল। বেটীহঁতি স্কুল গৈছিলে, সেইকাৰণে যাওঁতে অলপ দেৰিকৈ গ'লোঁ আৰু আমি যোৱা সময়ত বহুত ভিৰ হৈ আছিলে আৰু সেইকাৰণে ইমান আলহীৰ মাজত ভালকৈ দেখাবলৈ অলপ দিগদাৰ হ'ল, কাৰণ আলহীৰ মাজত সিহঁতি ব্যস্ত হৈ আছিলে। সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আৰু আপোনালোকে বেয়া নাপাব। আৰু ইয়াতে মোৰ ভিডিঅ'টো এতিয়া সামৰিব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিন্তু চাব ভিডিঅ'টো। ধন্যবাদ।